নমস্কাৰ বন্ধুসকল সকলোকে আমাৰ চেনেল আৰবি টিপছলৈ পুনৰ স্বাগতম জনালোঁ বন্ধুসকল আজি বহুত দিনৰ মূৰত পুনৰ এটা নতুন স্বাস্থ্য সম্পৰ্কীয় বিষয়ৰ ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিছোঁ আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোক যথেষ্ট উপকৃত হ'ব পাৰিব বন্ধুসকল মাছ আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী আমাৰ বহুতৰ বাবে মাছ অতি প্ৰিয় খাদ্য গৰম তেলত ৰঙচুৱাকৈ ভাজি টেঙা তৰকাৰী কৰি বা পাতত দি ৰন্ধা মাছৰ সোৱাদেই বেলেগ যেনেকৈ নাখাওক কিয় থলুৱা মাছৰ যেনে ধৰণৰ সোৱাদ ঠিক তেনেধৰণে স্বাস্থ্যৰ বাবেও এই মাছ অতি উপকাৰী কিন্তু কথা হ'ল অসমত উৎপাদন হোৱা মাছে অসমকে নাটে সেয়েহে ট্ৰাকে চালানী মাছ বিভিন্ন ৰাজ্যৰ পৰা অসমলৈ আহে মাছবোৰ বেলেগ ৰাজ্যৰ পৰা অহাৰ বাবে কেইবাদিনো সময় লাগে সেয়েহে বেপাৰীয়ে মাছবোৰ গেলি পচি নাযাবৰ বাবে বিভিন্ন বিষাক্ত ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰে আজিৰ পৰা কেইমাহমানৰ আগতে অসম চৰকাৰে গুৱাহাটীৰ লখৰাত থকা চালানী মাছৰ পাইকাৰী বজাৰত মাছবোৰ পৰীক্ষা কৰি সেই মাছত বিষাক্ত ফৰ্মেলিন থকা বুলি প্ৰমাণ পাইছিল আৰু 10 দিন মানৰ বাবে চালানী মাছৰ বিক্ৰী বন্ধ কৰাৰ কথা আমি সকলোৱে গম পাইছিলোঁ কিন্তু এতিয়া আকৌ আগৰ দৰে চালানী মাছ আহি আছে আগৰ দৰে বন্ধুসকল আপোনালোকে জানেনে চালানী মাছ বেয়া নহবৰ বাবে দিয়া এই ফৰ্মেলিন কিমান বেছি ক্ষতিকাৰক ফৰ্মেলিন আচলতে মৃতদেহ সংৰক্ষণ কৰিবলৈ মৰণোত্তৰ পৰীক্ষাৰ পিছত মৃতদেহ ৰাখিবলৈ ব্যৱহাৰ কৰা হয় মাত্ৰ 50 মিলিলিটাৰ ফৰ্মেলডিহাইডৰে এটা মৃতদেহ সংৰক্ষিত কৰিব পাৰি এই ফৰ্মেলডিহাইড দি থোৱা মাছ একেবাৰে তাজা হৈ থাকে আমি মাছ খোৱাৰ সময়ত মাছৰ হুলবোৰহে আঁতৰ কৰিব পাৰোঁ মঙহৰ ভিতৰত সোমাই থকা ফৰ্মেলডিহাইড কিন্তু আমি আঁতৰাব নোৱাৰোঁ বন্ধুসকল এই ফৰ্মেলিন দিয়া যদি চালানী মাছবোৰ আমি প্ৰায়ে খাবলৈ লওঁ তেতিয়াহ'লে আমাৰ শৰীৰৰ সাংঘাতিক ধৰণৰ আমাৰ অপকাৰ হ'ব আৰু নানান ধৰণৰ ৰোগত আমাৰ শৰীৰটো আক্ৰান্ত হৈ পৰিব সৰু সুৰা ৰোগৰ পৰা অতি ডাঙৰ ৰোগলৈকে এই ফৰ্মেলিনে সৃষ্টি কৰিব পাৰে ইতিমধ্যে গৱেষকসকলে বা চিকিৎসকসকলে তেওঁলোকৰ লিখনিত ইতিমধ্যে কৈছে আমি পাইছোঁ তেওঁলোকে কৈছে যে এই চালানী মাছ যদি আমি ঘনাই খাবলৈ লওঁ তেতিয়াহ'লে ছালৰ নানান ধৰণৰ ৰোগ শ্বাস প্ৰশ্বাস সম্বন্ধীয় ৰোগৰ পৰা আৰম্ভ কৰি পেটৰ ৰোগ ক্ৰনিক ডিচেণ্ট্ৰি লিভাৰৰ কোষৰ ক্ষতি কিডনি ফেইলাৰ নেফ্ৰাইটিছ তেজত ইউৰিক এচিড বহা মুখৰ ঘাঁ কেঞ্চাৰৰ দৰে ভয়াৱহ ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় বন্ধুসকল আমাৰ ঘৰুৱা যিকোনো ধৰণৰ সৰু সুৰা উৎসৱ সকাম নিকামত বিয়া ভোজ আদিত আমি চালানী মাছ ব্যৱহাৰ কৰোঁ কিয়নো থলুৱা মাছতকৈ এই মাছৰ পিচবোৰ বৰ ধুনীয়া হয় নাভাঙে বা ভাজিলেও সৰু হৈ নাযায় কিন্তু বন্ধুসকল ফৰ্মেলিন দিয়া চালানী মাছৰ পৰা আমি আঁতৰি থাকিব লাগে নিজকে আমি যদি ৰোগীয়া কৰিবলৈ নিবিচাৰোঁ তেতিয়াহ'লে এই ধৰণৰ মাছৰ পৰা আঁতৰি থাকিব লাগে আৰু পৰাপক্ষত থলুৱা মাছহে আমি খাব লাগে বন্ধুসকল আজিলৈ ইমানেই আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোক যথেষ্ট উপকৃত হ'ব পাৰিছে যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ